নমস্কাৰ, আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চি এণ্ড মা চেনেললৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। আপোনালোকৰো চাগে আজিৰ হোলী ভালেই গ'ল। আমিও ফাকুৱা খেলিলোঁ। আমাৰ কলিজায়ো পিছ পৰি থকা নাই। এয়া আমি হোলীৰ ৰং লগাইছোঁ, গুডুনো লগাইছে। হয়, আমি হোলী খেলিছোঁ। যিসকলে আমাৰ দৰে গাঁৱত বাস কৰে তেওঁলোকে হয়তো জানে যে ৰাইজৰ মানুহ এই হোলীৰ বিশেষ দিনটোত প্ৰত্যেকৰে চোতালত আহে আৰু তেওঁলোকে এনেদৰে হোলী গীত গায়, লগতে গৃহস্থক আশীৰ্বাদ দিয়ে। আমাৰ গাঁৱতো এই নিয়মটো আছে। কলিজাৰ বাবে এয়া দ্বিতীয় হোলী। প্ৰথম হোলীত তাই 4 মহীয়া আছিলে। এইবাৰ হোলীত তাই খোজকাঢ়িব পৰা হৈছে। এনেদৰে মানুহে ৰং লগোৱা দেখি কিন্তু কলিজাই ভয় খোৱা নাই। তাই চাওকচোন কেনেদৰে সন্মুখত থিয় হৈ মানুহবোৰক চাই আছে। ৰাইজৰ মানুহ যোৱাৰ পিছত হোলী খেলি কলিজাৰ লগত মই এনেদৰে হোলী খেলিছোঁ। যিমান যি হ'লেও আগতে হোলী খেলা আৰু কলিজাৰ লগত হোলী খেলাৰ মাজত পাৰ্থক্য বহুত বেছি। এয়া এক সুখৰ অনুভৱ। এই দুয়োগৰাকী কলিজাৰ সম্পৰ্কীয় বায়েক আৰু ককায়েক। সিহঁতেও হোলী খেলিছিলে, সেইবাবে মই কলিজাৰ লগত এনেদৰে খেলিবলৈ দিলোঁ। সময় বাগৰিছে। কলিজাজনীও ডাঙৰ হৈ গৈ আছে। লগতে তাইক লৈ আশাবোৰো ক্ৰমাৎ বাঢ়ি গৈছে। আজি কলিজাই ৰঙৰ সৈতে খেলিব পৰা হ'ল। কাইলৈ আৰু কিবা নতুন কৰিব। তাইৰ প্ৰতিটো মুহূৰ্ত সাঁচি ৰখাৰ মোৰ এয়া এক প্ৰয়াস মাথোন। এয়া আকৌ এখন ৰাইজ আমাৰ চোতালত হোলী গীত গাবলৈ আহিলে। আজিৰ দিনটো আমাৰ এনেদৰেই পাৰ হ'ল। ভালো লাগে যেতিয়া এনেদৰে ৰাইজৰ মানুহ আমাৰ চোতালত, আমাৰ পদূলিত খোজ দিয়ে। আজি মই আপোনালোকক আমাৰ গাঁৱৰ হোলী উৎসৱ দেখালোঁ। কেনেকুৱা লাগিলে জনাব। লগতে যদি ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।